আজি গৈ আছোঁ মিৰ্জাত অৱস্থিত নিজস্বৰী মন্দিৰলৈ আৰু এয়া হৈছে নিজস্বৰী মন্দিৰৰ গেটখন আৰু ইয়াতে হেনো সতী পাৰ্বতী মাৰ নাগ পৰিছিল, সেয়েহে ইয়াৰ নাম হ'ল নিজস্বৰী মন্দিৰ। আৰু এয়া আমি ভিতৰত আহিলোঁ, দৰ্শন কৰিলোঁ আমি আৰু বহুত বেছি ভাল লাগিলে ইয়াতে আহি। এয়া ভিতৰত কিছু মুহূৰ্ত মই ধৰি ৰাখিলোঁ আৰু ইয়াতে আছে সকলো ধৰণৰ মন্দিৰ, যেনেকৈ মনসা মাৰ মন্দিৰ, শিৱ মন্দিৰ, গণেশ মন্দিৰ, এই সকলোবোৰ মন্দিৰ আছে ইয়াতে আৰু পাৰ্বতী মাৰ মন্দিৰো আছে ইয়াতে। আপোনালোকে যদি ইয়াতে থাকে, যদি দৰ্শন কৰিব বিচাৰে, আপোনালোকে এবাৰ আহি যাব পাৰে। আৰু আজিৰ মিনি ব্লগটো এইখিনিয়ে, আজিলৈ আহিছোঁ, বাই।